Hello guys, welcome back to my YouTube channel. So, আশা কৰো সকলো ভালে আছে বলা। মই এতিয়া ওলাই আছো ধেমাজিলৈ। আমাৰ মেইন ঘৰ যেহেতু ধেমাজিতে। দেউতাৰ চাকৰি হতে আমি দুলিয়াজানত থাকিলো। সো বলক আজি আমাৰ ধেমাজিখনে খাম। এয়া মা ওলাই ৰেডি হৈ আছে একেবাৰে। যেহেতু মা আৰু দেউতা দুইজনে ঘৰ ধেমাজিতে। সো মাহঁতে পুৰা এক্সাইটেড হৈ থাকে ধেমাজি যাব পালে। ধেমাজি আমাৰ মেইন টাউনতে ঘৰটো। ধেমাজি কলেজৰ ওচৰতে কৈ দিয়া তোমাৰ ঘৰটো ক'ত ধেমাজি চাইডি হাইটো দেটা ৰেডি হৈ আছে আমি এখনত যাম সব লগ ষ্টাৰ্ট কৰো সো গাইস ওলাইছো আৰু ক'ত যোৱা তুমি এতিয়া আমি পালোহি জগন্নাথ মন্দিৰ আমাৰ অতিকৈ মৰমৰ জগন্নাথ মন্দিৰ এয়া হ'ল খনিকৰ পাৰ্ক এতিয়া আমি পালোহি চুকাফা তিনিআলি এফালে সিধা গ'লে আপোনালোকে যোৰহাট গুৱাহাটী এফালে পাবগে আৰু ৰাইট সাইডত ধেমাজি লখিমপুৰ অৰুণাচল ইয়াত বাছ-চাছবোৰ ৰখি থাকে আপোনালোকে ইয়াত উঠিও যাব পাৰে সবলোক গাইজ গৈ থাকো এয়া মাক দেখিছে বগৈ পাত ছিঙিছে কেলে ছিঙিছে মায়েহে জানে দৰবলৈ বোলে ৰাস্তাতে ৰখি লৈছে কি ধুনীয়া ভিউ দেখিছে গাইজ আপোনালোকো আহিব ধেমাজি বহুত ধুনীয়া আছে সব ফালে পাহাৰৰ মাজত ধেমাজি ফাইনেলি ধেমাজি পাই গ'লোহি এতিয়া আমি ফাৰ্ষ্ট বিশালত সোমাম ভাবিছোঁ সকলোৰে বাবে কিবা কিবি সৰুৱা লৈ ল'ম যিহেতু আমাৰ গোটেই ঘৰৰ মানুহবোৰ এইফালে আছে পেহা পেহী খুৰী খুৰা বমা বত্তা জেঠাই আৰু আমাৰ সৰু বাও ইয়াতে বিয়া হৈছে চ' আমি সকলো ঘৰলৈ যাম সকলোকে দেখাম চ' বলক ইমান ৰ'দ ইয়াত চ' ফাইনেলি গাইছ আমি এতিয়া বিশালৰ ফ্ৰণ্টত আছোঁ হাই গামোচাখন নানিলি যে আমাক পিন্ধাবলৈ আমাৰ খুৰা ল'ৰা দেই বস্তু অফাৰ আহি আছে নাই আৰু মোক কি ফ্ৰীকে দিবি তই তই এইটো আমাৰ সৰু ভাইটি একেবাৰে সৰু খুৰা ভাইটি একেবাৰে সৰু আৰু সৰু নাই আৰু সৰু নাই কিন্তু মোৰ সমানে হয় দুমাহমানৰ সৰু ন ই অঁ নহয় হেৰি একেবাৰে সৰু খুৰা নহয় জানো মায়ে বজাৰ কৰি আছে কি ল'লা চাওঁ এইকেইটা কৈছোঁ হেৰি হ'ব অকল চানা পেকেট লৈছে তাৰপিছত এতিয়া আৰু কিলা আৰু বিস্কুট ল'ব বোলে অকল খোৱা বস্তুৱে ল'ব এয়া মই শ্বপিং হৈ গ'ল ইয়াত অকল খোৱা বস্তু আৰু ইয়াত অকল চিচাৰ গ্লাছ মই সোমাম নাই
বেমাৰী যে মাথা বেয়া চাথা বেয়া কৰে এদাই হ'ব ইয়াতে হ'ব এতিয়া আছোঁ আমি ধেমাজি চাৰিআলিত এইফালে ৰাইট চাইডত সোমালে আমাৰ মেইন ঘৰ পাইগৈ ধেমাজি কলেজৰ ওচৰতে একেবাৰে এতিয়া ট্ৰেফিক জামত ফচি আছোঁ এতিয়া আমি পাই গ'লোঁ এইবোৰ চব আমাৰ ঘৰৰ মানুহে হয় এইটো আমাৰ জেঠাই ঘৰ এইটো আমাৰ খুৰী এইখিনি চব ফেমিলি মেম্বাৰৰ ঘৰে হয় ইয়াত কোনো বেলেগৰ ঘৰ নাই এইফালে হেমেন্দাৰ ঘৰ এইফালে বমা ঘৰ এইফালে খুৰী আৰু অলপ আগলৈ আছে আৰু এটি খুৰী ঘৰ এয়া আমাৰ খুৰী ঘৰ আমি এতিয়া খুৰীহঁতৰ ঘৰত সোমাম এইটো আমাৰ ভাইটি ক'ত যাওঁ অঁ এজনী মোৰ ভণ্টি মোৰ ভণ্টিৰ ওচৰতে শুই আছে ভণ্টি এতিয়া জাষ্ট এক্সাম দি আহিছে Oh, no. Dunya Betty. Okay. ধন্য আমাৰ বাৰ সৰু বাৰ ঘৰটো আছে বাটঘৰীয়া আমি এইফালে গৈ আছোঁ এতিয়া চ' গাইজ চকাৰ পাম্পটো বেছি হৈ আছিলে উঠলি পাম্পটো দিওঁতে বেছিকৈ ভৰাই দিলে এতিয়া আকৌ কমাইছে আমি এতিয়া এফালে গৈ আছোঁ বাহঁতৰ ঘৰ এয়া পালোহি আমি বাৰ ঘৰ কাপোৰ মেলি আছে ইমান দেৰিকৈ কাপোৰ ধুইছ নেকি এয়া আমি এতিয়া ভিতৰলৈ সোমাই যাম এয়া বাৰ ঘৰ সেইজনী বেটি জলদি জলদি মেল আমাৰ বুঢ়ীজনী নিচিনা দেখিছে নাই চব লগ গাড়ী ভিতৰলৈ সোমাই যাওঁ ইয়াত ধান মেলি থৈছে এখন তাৰ গাড়ীখন কি কৈছে বেটি আইতা ভাল কি খাইছা নেমাতে মোক দিয়া মোক দিয়া মোক দিবা দিয়া ভিনি নাই নেকি অঁ এইটো বাহঁতৰ ৰুম পোৱালিজোপা কাঢ়ি ল'লোঁ এইজনী আমাৰ বেটি এইজনী মাক এইটো বাবু হাই কৈ দিয়া ধুনু ধুনু এইফালে এইফালে চুমা এটা দি দিয়া চুমা চুমা এটা দি দিয়া চুমা চকুটি মাৰি দিয়া চকুটি চকুটি অঁ আমাৰ ধুনুজনী আমাৰ ধুনুজনী টাকলি মানুহজনী টাকলি মানুহ চকুটি মাৰি দিয়া আকৌ চকুটি মাৰি দিয়া এইটো আমাৰ দাদা ভৰি খোজকাঢ়িব নোৱাৰে এক্সিডেণ্ট হৈ শুই আছে এতিয়া এমাহমান হ'ল ন আৰু কিমান দিন থাকিব লাগিব গাইজ আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ বাই বাই